নমস্কাৰ সকলোকে বহুত দিন ভিডিঅ' বনোৱা নাই আৰু সবে চাগে ভাবিছে কি হ'ল কেলে ভিডিঅ' বনোৱা নাই আসলে মই বহুত দিন খেতিয়ে কৰা নাই আজি খেতিৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আৰু বহুত দিন খেতিয়ে কৰা নাই আজি প্ৰায় 3 বছৰ মানৰ মূৰত মই পাচলি খেতি কৰিম বুলি থিৰাং কৰিছোঁ সেইকাৰণে সকলো কাম বন বাদ দি পেলাই বাৰীত লাগি গৈছোঁ আৰু গোটেই বাৰীখন ঘাঁহ হৈ গৈছিলে সব কাটি সফা কৰি এতিয়া পাচলি খেতি কৰিবলৈ ৰেডি কৰিছোঁ আৰু সেইখিনি আপোনালোকক দেখুৱাম আৰু আজি ভিডিঅ'টো বনোৱা প্ৰথম কথাটো হৈছে কি যে বহুত মানুহে মোক সুধি থাকে যে ক'ৰ পৰা কেনেকৈ আপোনালোকে গুটি আনে যেহেতু আমি ক'ৰ পৰা গুটি মানে বীজ আনি পেলাই দিওঁহি গছজোপা হয় কিন্তু ফল নধৰে আচলতে যোৰহাটৰ ক'ত একেবাৰে উৎকৃষ্ট মানদণ্ডৰ গুটি পায় যিখন হোলচেলাৰ আছে তাৰ বিষয়ে আপোনালোকক জনাম যেহেতু মই এতিয়া গুটি আনিবলৈ যাম সকলোখিনি দেখুৱাম আৰু এই ভিডিঅ'টো আচলতে সেইটো কাৰণে বনাইছোঁ যে যিসকলে নাজানে যে তাত যে গুটি পায় আৰু ইমান কম দামত পায় গোটেইখিনি আজি ৰহস্যটো ভেদ ভাঙি দিম সকলোৱে চাই যাব ভিডিঅ'টো কণ্টিনিউ কৰি পেলাই লাষ্টলৈকে সকলো দেখিব ক'ত পায় কেনেকৈ পায় কি পায় কি কোম্পানী পায় চাকাটা পাব পালি পাব নামধাৰী পাব চক্ৰ পাব এভৰিথিং পাব গুটি সব কোম্পানী সব দেখুৱাম ক'ত আছে যোৰহাটৰ সেই ডাঙৰ হোলচেলাৰ এখন আৰু বলক মোৰ লগত ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আপোনালোকে দেখিছে মোৰ এই মাটিবোৰ আচলতে পৰি আছিলে বহুত দিন এইবোৰ ঘাঁহ হৈ গৈছিলে আৰু গ্ৰাছ কাটিং মেচিনে মানে মই গোটেই ঘাঁহখিনি চফা কৰি লৈছোঁ তাৰপিছত কেনেকৈ কিদৰে প্ৰস্তুত কৰিছোঁ দেখুৱাম আপোনালোকক এইফালে ঘূৰাই দিয়ে কেমেৰাটো আৰু এইখিনি দেখিছে এতিয়া আৰু এইখিনি চক এইখিনি মাটি চক আমি ইয়াত মানে কাল্টিভেটৰ মাৰি পেলাই গোটেই হাল বাই দিলোঁ গোটেই মাটিবোৰ হাল বাই পেলাই ইয়াত কি কৰিছোঁ আমি ৰোটাৰ মাৰি দিছোঁ ৰোটাৰ আমি একদম বালি কৰি দিছোঁ আৰু তাৰপিছত এনেকৈ ভেটি বনাইছোঁ আৰু এইবোৰত আমি এবাৰ এটা নতুন খেতি কৰিম নতুন মানে এইটো খেতি মই আগতে কৰিছোঁ এই খেতিটো কৰিছিলোঁ 2018 চনত এইটো হৈছে দাংবডি আৰু যিটো আমাৰ লোৱাৰ আছাম ফালে লেচেৰামাহ বুলি কয় এইটো খেতি কৰিম আজি এবাৰ এইটো আগতে আমি কৰিছিলোঁ 2018 চনত তেতিয়া কিন্তু একেবাৰে দাম নাছিলে আপোনালোকে বিশ্বাস কৰিব ক'লে মই লাষ্টত গৈ পেলাই 2 কুইণ্টেলমান দাংবডি আমি 7 টকা দামত হ'লচেলত দিছিলোঁ কিন্তু এতিয়া বহুত দাম চব্জি সেইকাৰণে আকৌ পুনৰবাৰ চেষ্টা কৰিছোঁ যে আকৌ দাংবডি খেতি কৰোঁ কি হয় কেনেকুৱা হয় আৰু বলক এতিয়া মোৰ লগত গুটি আনিবলৈ যাওঁ সেই হ'লচেলাৰখনলৈ যিখন কথা কৈছিলোঁ মই য'ত মানে একদম উৎকৃষ্ট মানদণ্ডৰ গুটি পায় দুটা ওলাইছোঁ এতিয়া দেই সেই মানে বীজ আনিবলৈ আৰু আচলতে আমি আহি পাই গ'লোহি এই যোৰহাট টাউনৰ 80 ৰোডত আছে এই বিশেষ দোকানখন বৰকটকী মাৰ্কেটৰ ভিতৰত আছে দোকানখন পুৰণা যিখন চক বজাৰ আপোনালোকে গম পায় পুৰণা চক বজাৰৰ একেবাৰে অপজিট ছাইডত আছে বৰকটকী মাৰ্কেট আৰু বৰকটকী মাৰ্কেটৰ ভিতৰত সোমাই যাব লাগিব সোমাই গৈ পেলাই দেখিব তাৰ ভিতৰত আছে দোকানখন আৰু দোকানখনৰ নাম কি কথা মই গোটেইখিনি আপোনালোকক ডিটেইলছ জনাম ভিডিঅ'টোত আৰু এইখিনি আগলৈ গৈ আছোঁ মই দোকানৰ ভিতৰলৈ সোমাম এতিয়া তাত কি পায় সকলোখিনি দেখুৱাম আপোনালোকক চাই যাওক আগলৈকে দাদা দোকানত আহিলোঁ আজি দেখিছে নহয় কিমান ডাঙৰ দোকান দেখাই দিছোঁ আপোনালোকক চবেই চাব আৰু কাৰোবাৰ কিবা দৰকাৰ হ'লে আহিব গোটেইখিনি ভেৰাইটিজ আছে খালি আৰু দোকানো দেখিছে আপোনালোকে মই এড্ৰেছটো দি দিম আপোনালোকক আৰু ময়ো কিছুমান বস্তু লৈ লৈছোঁ কিবাকিবি দাদাৰ লগত বহুত ধুনীয়া চিনাকি বহুত পুৰণা চিনাকি বহুত দিন খেতি কৰা নাই কিন্তু আজি বহুত দিনৰ মূৰত খেতি কৰিবলৈ লৈছোঁ 3 বছৰমানৰ মূৰত সেইকাৰণে দাদা ইয়াতে আহিছোঁ একদম উৎকৃষ্ট মানদণ্ড আপোনালোকে বীজ পাব যেনেকুৱা লাগে আপোনালোকক যি ভেৰাইটিজ লাগে যোনটো কোম্পানী লাগে সকলোখিনি পাব এখন দাদা দোকানখন চাই ল'ম নামটো দেখাইছোঁ সকলোকে অন্নপূৰ্ণা বীজ ভাণ্ডাৰ আৰু দাদা কিবা এটা কৈ দিম সকলোকে আহিব নে কি কয় আৰু একদম দাম চাই দিব দেই কিবা মোৰ কথা ক'লে যে ভিডিঅ' চাই দামটো চাই দিব অকণমান চাই দিম আহিব একেবাৰে কথা ক'লে মই চাই দিম তো তেতিয়াহ'লে আপোনালোকে গম পালে ক'ত কেনেকৈ বীজৰ গুটি পায় উন্নত মানদণ্ডৰ আৰু এতিয়া আমি চব এইখিনি লৈ আহিছোঁ ভিয়েনাৰ চিট আনিছোঁ ভিয়েনাৰ কোম্পানী এইটো জাপানিজ লেণ্ডলাইন এইটো ভিয়েনাৰ কোম্পানী হয় চিট দাংবডি এইবোৰ আনিছোঁ আমি কেৰেলাৰ ভিয়েনাৰ কোম্পানী একদম বেষ্ট কোৱালিটি আৰু এইটো আনিছোঁ এইটো মই আগতে কৰিছিলোঁ ৰঙালাও খেতি কিন্তু এইবাৰ মই এইটো বেলেগ এটা বীজ আনিছোঁ এইটো হৈছে নামধাৰী যিটো আমি জিকা কৰোঁ খুব সুন্দৰ দিয়ে নামধাৰীৰ বীজ আৰু সকলোকে দেখুৱালোঁ আপোনালোকেও যদি কোনোবাই খেতি কৰিবলৈ আগ্ৰহী তেনেহ'লে বীজ আনিবলৈ যাব পাৰে দেখুৱাই দিলোঁ মই আপোনালোকক অন্নপূৰ্ণা বীজ ভাণ্ডাৰ তাৰপৰা আনিবগৈ আপোনালোকে খুব উন্নত মানদণ্ডৰ বীজ আৰু মোৰ কথা ক'লে ডিছকাউণ্টো দিব দাদাই কৈছে ভিডিঅ'টোত আৰু সকলোকে বহুত ধন্যবাদ যে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চালে আৰু আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী সময়ত কি কৰিছোঁ কি নাই কৰা সকলোখিনি দেখুৱাম এতিয়ালৈ বাই বাই জয় অসম।